ইউটিউব চেনেল ৰিমিজ ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মোৰ ফাৰ্ষ্ট ব্লগটো ষ্টাৰ্ট কৰিম। যিহেতুকে কৰোনা মহামাৰীৰ বাবে লকডাউন চলি আছিলে আৰু মই ক'তো যাব পৰা নাছিলোঁ। আজি 5 মান্থছৰ পিছত মই বাহিৰত যাম আৰু মই আজি অলপ শ্বপিং কৰিম। ইমান বেছি নহয়, এটা দুটা কিবা মোৰ দৰকাৰী বস্তু কিনিব লগা আছে আৰু মই ক'ত যাওঁ, কি কৰোঁ, লগতে ৰুদ্ৰাক্ষ মললৈও যাম বুলি ভাবিছোঁ। যদি সময় হয় তেতিয়াহ'লে বলক পলম নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। I don't really care if you are mine. I don't need another side. I'm wearing you down to the ground. We're done for the night. I really don't care if you are mine, but I'm keeping you in the line. You really don't know which way to turn. দুটা ড্ৰেছ চাইছোঁ এতিয়া। এইটো ড্ৰেছ হয়, মানে ফ্ৰক, এইটো ফ্ৰক হয়, গৰমত পিন্ধিবলৈ ভাল, খুব কমফৰ্ট হয়। তো মোৰ এইটো ভাল লাগিছে, এইটো বেয়া নহয়, কিন্তু মোৰ এইটো বেছি ভাল লাগিছে। এতিয়া আপোনালোকৰ কোনটো ভাল লাগিছে কমেণ্ট কৰি জনাই দিব। কাৰ প্ৰিয় বাৰু? মোৰতো বহুত ফেভৰেট হয় নেল পলিচ, নেল পেইণ্ট নহ'লেতো নহয়েই। আৰু কোনে ভাল পোৱা জনাই দিবা কমেণ্ট কৰি। বজাৰৰ ওচৰৰ ৰুদ্ৰাক্ষ মললৈ, আৰু ইয়াতে আপোনাৰ সকলো ধৰণৰ লেডিজ কালেকশ্যন আছে, শ্বৰ্টছ আছে, কুৰ্তা, ড্ৰেছ, অল এভৰিথিং। চালৱাৰৰ পৰা শ্বপিং কৰিলোঁ, কিবাকিবি কিনিলোঁ, আৰু এতিয়া ইমান গৰম লাগিছে আৰু মাস্কখন মাৰিটো আৰু বেছি গৰম লাগে। লিপষ্টিক গুচিয়ে গৈছে ওপৰৰ লিপছটোৰ, আৰু একো নহয়, উপায়টো নাই, মাস্কখন মাৰিবই লাগিব। আৰু এতিয়া কিবা এটা খাব অৰ্ডাৰ দিছোঁ, আৰু কি খাওঁ তাকো দেখাম। আৰু এয়া আহি গ'ল ক'ল্ড কফি আৰু লগতে চিকেন বাৰ্গাৰ। তো আমি এতিয়া খাই লওঁ, আকৌ লগ পাই আছোঁ। সেইটো এতিয়া মই খাই লওঁ, মোৰ চবনে সদায় মই আহিলে খাওঁ, মোৰ ফেভৰেট নেমু চৰবত। এতিয়া হৈ গ'ল শ্বপিং আৰু খোৱা বোৱাও হৈ গ'ল। এতিয়া মই ঘৰলৈ গৈ আছোঁ, উবেৰত আছোঁ। আৰু আজিলৈ ইমানতে শেষ, মানে এইটো ভিডিঅ' মোৰ ফাৰ্ষ্ট ব্লগ কৰিছিলোঁ। আৰু কেনেকুৱা লাগিছে সকলোৱে জনাবা কমেণ্ট কৰি, আৰু যদি ভাল লাগে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম।